উদয় শংকৰ অফিচিয়েল যিটো মোৰ ফেচবুক পেজ তাৰ জৰিয়তে বহুতবিলাক প্ৰশ্ন মোলৈ আহিছে আৰু কিছু একে প্ৰশ্ন আহিছে গতিকে সিলেক্টেড কিছু প্ৰশ্নৰ উত্তৰ আজি দিবৰ বাবে চেষ্টা কৰিছো আৰু আজি প্ৰশ্ন উত্তৰ দিবলৈ লৈছো ঈশান কৌশিক তেখেতে যোৰহাট নকছাৰীৰ পৰা মোলৈ প্ৰশ্ন কেইটামান পঠিয়াইছিলে ঈশান আশা কৰিছো খুব কুশলে আছা ভালে আছা আৰু তুমি বুলিয়ে কৈছো মি মোক সুধিছিলা দুটা তিনটা প্ৰশ্ন সুধিছিলে ঈশানে প্ৰথম প্ৰশ্নটো আছিলে উদয়দা তুমি কিমান বছৰ বয়সৰ পৰা নৃত্যৰ লগত জড়িত হৈ আছা এজন নৃত্য পৰিচালকৰ উপৰি অন্য বেলেগ সপোন আছিল যদি কি আছিল জনাবা বেয়া যদি নাপায় জনাবচোন এনেকৈ পুছিছিলে হেতু প্ৰশ্নৰ উত্তৰ ক'বলৈ হলে মই বহুত সৰুৰ পৰাই মই নৃত্যৰ লগত জড়িত হৈ আছিলো হয়তো 4 মান বছৰৰ পৰা মই বিহু নাচিবলৈ আৰম্ভ কৰিছিলো তাৰ পাছত ক্লাস 6 মানৰ পৰা মই সত্ৰীয়া শিকিছো আৰু বিহু কন্টিনিউ কৰি গৈছিলো গতিকে তেনেকুৱা সময়ৰ পৰাই মই নাচিবলৈ আৰম্ভ কৰিছো নৃত্যৰ লগত জড়িত হৈছিলো তাৰ উপৰিও নাটকৰ লগত জড়িত হৈ আছিলো কিতানান লকৰ ছাৰৰ তত্ত্বাৱধানত আমি নাটক কৰিছিলো আৰু বিহু শিকিছিলো নৱজ্যোতি যুৱ সংঘৰ জৰিয়তে মোৰ বিহুৰ শিকাৰ যি মানে প্ৰচিডিউৰ আৰম্ভ হৈছিলে নৱজ্যোতি যুৱ সংঘৰ জৰিয়তে হেতু এটি বহুত পুৰণি ক্লাব গুৱাহাটীৰ মাজমজিয়াৰ যি গণেশগুৰিৰ পৰা অকমান ওচৰতে গণেশগুৰিৰ পৰা অলপ গ'লেই এইখিনি হেঙেৰাবাৰী বুলি কয় হেঙেৰাবাৰী বৰবাৰীত থকা যিটো নৱজ্যোতি যুৱ সংঘ তাতেই মই প্ৰথম বিহু শিকিবলৈ আৰম্ভ কৰিছিলোঁ আৰু তেনেকৈ নৃত্যৰ লগত জড়িত হৈ পৰিলোঁ আৰু তাৰ বাহিৰে বেলেগ সপোন আছিল নে নাছিল বুলি ক'লে মোৰ বেলেগ এটা সপোন আছিলে সেইটো সময়ত একচুৱেলি আমাৰ সেই এজটোত আমাৰ সেই এৰাটোত খুব ডক্টৰ ইঞ্জিনিয়াৰৰ বাহিৰে ঘপককে বেলেগ এটা প্ৰফেশন বা বেলেগ এটা কেৰিয়াৰ পেৰেণ্টছে অকমান ভবাই নাছিলে বা আমি হলেও ভবা নাছিলো গতিকে সকলোৱে ডক্টৰ আৰু ইঞ্জিনিয়াৰ প্ৰিফাৰ কৰিছিলে কিন্তু যেহেতু মই গোপালপুৰ গভৰ্ণমেণ্ট হাই ছেকেণ্ডাৰী স্কুলৰ পৰা মোৰ স্কুলিং কৰা গোপালপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই মোৰ পঢ়া মই মেট্ৰিক দিছো তাৰ পৰা গতিকে সেইটো সময়ত আমাৰ বিদ্যালয়ৰ সন্মুখতে এটা এয়াৰ ইণ্ডিয়াৰ অফিচ আছিলে আৰু মোৰ খুব এয়াৰ পাৰ্চাৰ হ'বলৈ মন আছিলে কিন্তু নহলগে সেইটো সপোনেই হৈ থাকিলে বাৰু গতিকে যদি কওঁ যে নৃত্য পৰিচালকৰ বাহিৰে যদি বেলেগ কিবা হোৱাৰ সপোন আছিলে তেনেহ'লে মোৰ এয়াৰ পাৰ্চাৰ হ'বলৈ খুব মন আছিলে আৰু নৃত্য পৰিচালকটো এটা কাকতলীয় সংযোগ মোৰ কাৰণে মই নাচিহে আচলতে ভাল পাইছিলোঁ কিন্তু আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ বাবে আহি নৃত্য পৰিচালক হলোহি আৰু বৰ্তমান নৃত্য পৰিচালক হিচাপে কাম কৰি আছো দ্বিতীয় প্ৰশ্নটো হৈছে উদয়দা মানুহে কয় সপোন নেদেখিবি কেতিয়াও সফল হ'ব নোৱাৰো তেনেস্থলত তোমাৰ মন্তব্য কি সঁচাই সপোন দেখিব নালাগেনে যিহেতু এনে কিছুমান কথাই কিছুমান ল'ৰা ছোৱালীৰ মনত পুহি ৰখা কিছুমান আশাত প্ৰভাৱিত কৰে মই কিন্তু কওঁ মোৰ দৃষ্টিকোণেদি যদি মই কওঁ তেনেহ'লে সপোন দেখিব লাগে আৰু জীৱনত বহুত ডাঙৰ সপোন দেখিব লাগে ডাঙৰ সপোন দেখিব লাগে আৰু সপোন ৰাতি নহয় সপোনবিলাক দেখিব লাগে দিনত দিবা স্বপ্ন বুলি যাক কয় আৰু সকলোৱে কয় যে দিবা স্বপ্ন কেতিয়াও সম্পূৰ্ণ নহয় মই কিন্তু সেইটো কেতিয়াও নামানো সপোন দেখিব লাগে আৰু খোলা চকুৱেদি সপোন দেখিব লাগে তেতিয়াহে তাৰ পৰা অকমান সফল হ'ব পাৰি মোৰ বহুত ডাঙৰ সপোন আছে মোৰ জীৱনত আৰু সেই সপোনবিলাক সফল কৰিবৰ কাৰণে সেই সপোনবিলাক সাফল্যমণ্ডিত কৰিবৰ বাবে মই সদায় চেষ্টা কৰি আছো সদায় মোৰ কষ্ট সদায় মোৰ চেষ্টা অব্যাহত ৰাখিছো ভাল পথেদি সৎ পথেৰে কেনেকৈ কাম কৰি আগবাঢ়ি যাব পাৰি তাৰ বাবে মই সদায় চেষ্টা কৰি আছো আৰু এই ক্ষেত্ৰত সপোনবিলাক যেতিয়া মই দেখা মোৰ সপোনবিলাক যেতিয়া তাৰে অকমান কিছু অংশ কেতিয়াবা মই দেখো মোৰ অনুভৱ হৈছে এইটো দেখোন সফল হৈছে বা এইটো দেখোন ৰাইজে চাই পেলাই ভাল পাইছে তেতিয়া মই কাম কৰিবলৈ আৰু মোৰ মন যায় গতিকে সপোন দেখিব লাগে সপোন দেখিবলৈ সকলোকে কৈছো সপোন দেখিবলৈ কেতিয়াও এৰি নিদিব ধুনীয়া সপোন দেখক ডাঙৰ সপোন দেখক আৰু সপোনবিলাক সফল কৰিবৰ বাবে সৎ প্ৰচেষ্টাৰে সৎ ৰাস্তাৰে সৎ পথেদি আগবাঢ়িবৰ কাৰণে সদায় চেষ্টা কৰক আৰু 3 নম্বৰ কোৱেশ্চনটো হ'ল আপোনাৰ আটাইতকৈ ভাল লগা 3টা ফানি মুভমেন্ট আমাৰ লগত শ্বেয়াৰ কৰকচোন ভাল লগা তেনেকুৱা ফানি মুভমেন্ট ক'বলৈ গ'লেতো বহুত আছে মই একদম নাপাহৰো মনৰ শুটিং কৰি আছিলো আমি মন ছবিখনৰ তেতিয়া বাণীদাৰ ছবি আছিল এখন
আমি মনত যেতিয়া কাম কৰি আছিলোঁ আমি এটা গেং হৈ গৈছিলোঁ নিশিতা মই আকাশ কপিল দা ৰবি দা আমি গোটেইবিলাক এটা গেং আৰু আমি খুব উৎপাত কৰোঁ খুব ফূৰ্তি কৰোঁ আৰু আমাৰ টাৰ্গেট আছিলে বিজু দা আপোনালোক সকলোৰে চিনাকি বিজু দা বুলি ক'লে হয়তো আপোনালোকৰ ভাবিব যে কোন বিজু দা এয়া হ'ল আমাৰ অনুপ বৰুৱা তেখেত এজন খুব ভাল ফটোগ্ৰাফাৰ লগতে খুব সুন্দৰ তেখেতে গীত লিখে অনুপ দা এজ এ ষ্টিল ফটোগ্ৰাফাৰ তাত কাম কৰিছে অনুপ দাক আমি সদায় টাৰ্গেট বনাই লওঁ অনুপ দা আমি সৰু সুৰা কিছুমান উৎপাত কৰি পেলাই অনুপ দাই লগাই দিয়ে আমি শ্বিলঙত যেতিয়া শ্বুটিং কৰি আছিলোঁ তেতিয়া মই আছিলোঁ ছেকেণ্ড ফ্ল'ৰত হোটেলখনৰ আৰু অনুপ দাহঁত চব আছিলে থাৰ্ড ফ্ল'ৰত ফ'ৰ্থ ফ্ল'ৰত তেতিয়া যেনিবা অনুপ দা চব এটা ৰুমত বহি লৈ পেলাই মোৰ ৰুমলৈ ইণ্টাৰকামত ফোন কৰি পেলাই গুৱাহাটীৰ পৰা এগৰাকী মহিলাই ফোন কৰা বুলি কৈ পেলাই মোক খুব বদমাচি কৰিছিলে বাৰেপতিয়ে কয় যে এইটো বিৰাট ডাঙৰ ঘটনা হৈছে কি গৈ পেলাই আমি মানে বিচাৰিছোঁ কথা পাতিবলৈ বাণীদাৰ লগত অকণমান দিব নেকি মই কওঁ বাণীদাটো এতিয়া বৰ্তমান নাই আৰু বাণীদাহঁতে মোক শিকাই পঠিয়াইছে যে এনেকৈ মানুহগৰাকীয়ে ফোন কৰিব পাৰে মোৰ ইয়াৰ নাম্বাৰটো নাই দিয়া তোমাৰ তালৈ হয়তো হোটেলৰ নাম্বাৰটো পাই যাব পাৰে তোমাৰ ৰুমৰ গতিকে তুমি ক'বা আৰু কিন্তু সেই মাতটো সেই মানুহগৰাকীৰ মাতটো আছিলে অনুপ বৰুৱাৰ অনুপ দাৰ বিজুদাৰ গতিকে বিজুদাহঁতে মোটামুটি গোটেই ৰাতিটো সন্ধ্যাৰ পৰা গোটেই ৰাতিলৈকে মোক তেওঁলোকে খুব মানে সেই উৎপাতটো কৰি পেলাই খুব মজা লৈছিলে মানে অনুপ দাহঁতে সেইটো মই কেতিয়াও নাপাহৰোঁ পিছত মই বিৰাট লাজ পাইছিলোঁ তাৰপাছত আৰু এটা ফানি মুভমেণ্ট হ'ল কাজলি বৈ আছে বাগৰি যেতিয়া মই কৰি আছোঁ মোৰ এতিয়াও মই ওখ জেগালৈ মই খুব ভয় কৰোঁ চিৰিটো যদি মই উঠিব লগা হয় ছাইডত যদি চিৰিৰ এনেকুৱা মানে ৰেলিং বা এনেকুৱা গ্ৰিল থাকে মই পাৰিম নহ'লে মই বেছি ওপৰ জেগাত উঠিব নোৱাৰোঁ এটা সিকুৱেন্সত মাঘত মামনিৰ বিয়াৰ কাজলি বৈ আছে বাগৰি গানটো কৰি থাকোঁতে বৰষাহঁতক আমি য'ত শ্বুটিং কৰিছোঁ তাত এখন বাঁহৰ ব্ৰিজ আছিলে বহুত ওখ সেইখনৰ ওপৰত গোটেই ছোৱালীকেইজনীকে খোজকাঢ়ি পাৰ হৈ যাব লাগে মই নুঠাকে মই সিহঁতক ব্ৰিজখনৰ ওপৰত উঠাইছিলোঁ আৰু সিহঁতে যেতিয়া ওপৰলৈ উঠিছিলে মই তলৰ পৰা কৈছিলোঁ পাৰি 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 যা 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 ভালকৈ হ'ব তাৰপিছত পিছত যেতিয়া বৰষাই গম পাইছিলে যে মোৰ হাইটলৈ ভয় আছে তাইক মই জনোৱা নাছিলোঁ যে হাইটলৈ মোৰ ভয় আছে আৰু সেইকাৰণে মই ওপৰলৈ নুঠাকে সিহঁতক দেখুৱাই দিছিলোঁ বুলি তেতিয়া বৰষাই মোক খুব গালি পাৰিছিলে গতিকে সেইটো এটা ফানি মুভমেণ্ট মই কেতিয়াও নাপাহৰোঁ আৰু এটা ফানি মুভমেণ্ট বুলি যদি কওঁ তেনেহ'লে আৰু এটা ফানি মুভমেণ্ট কি আছে ন আৰু এবাৰ সেইটো মই ইউটিউবত আপলোড কৰি থৈছোঁ চাগে প্ৰবেবলি আপলোড কৰি থোৱা আছে এই ছিকুৱেন্সটো আমি গান এটা শ্বুটিঙত উৎপল মই আমি এনেকৈ বহি পেলাই গানৰ ব্লগ বনাই আছোঁ তাৰমানে ব্লগটো বনাই থাকোঁতে পিছফালে মানে তেতিয়া খুব টিকটক চলি আছিলে পিছফালে গোটেই ডান্সাৰ্ছখিনিয়ে মানে টিকটক কৰি আছে মই কথাখিনি কওঁতে লাগি ধৰে মানে বেলেগ কথা কামত পৰে মোৰ কথাখিনি লাগি ধৰে এটা সময়ত মোৰ ইমান খং উঠিলে মই কি হ'ল কেমেৰা যে অন হৈ আছিল মই পাহৰিয়ে থাকিলোঁ মই সিহঁতক মানে খুব বকিছোঁ খুব গালি পাৰিছোঁ তহঁতক টিকটক কৰাই আছোঁ মই একেৰাতি তহঁতক ফেমাছ কৰি দিম চিনি পোৱা নাই উৎপলৰ খুব হাঁহি উঠিছে আৰু সেইটো তাতে আমাৰ শেষ হৈ গ'ল তাৰপিছত সেই ইণ্টাৰভিউটো কৰোঁতে আমি বাৰে প্ৰতিয়ে মানে মই কথা ক'বলৈ আৰম্ভ কৰোঁ আৰু উৎপলে হাঁহে লিজা দৃষ্টিৰ গান আছিলে মোৰ এতিয়া হাঁহি উঠিছে কওঁতে লিজাই মানে ওচৰত গৈ থাকে আকৌ মই কথা কওঁ লিজাই হাঁহি দিয়ে তেনেকৈ গৈ মুঠতে 12টামান চাগে এনেকুৱা এনজি হৈছিলে তাৰপিছত আমাৰ সেই ব্লগটো কমপ্লিট হৈছিলে গতিকে সেই দিনটো মই নাপাহৰোঁ আৰু সেইটো ব্লগ চাগে হয়তো ইনষ্টাগ্ৰামৰ একাউণ্টত আৰু মোৰ এইটো ইউটিউব একাউণ্টত চাগে সেইটো আপলোড কৰা আছে প্ৰবেবলি গতিকে মই ভাবোঁ যে মই আপোনাৰ গোটেইকেইটা উত্তৰ দিলোঁ থেংক ইউ ঈশান কৌশিক খুব ভাল লাগিলে আৰু সকলোকে কৈছোঁ যদি এনেকুৱা কিছু প্ৰশ্ন থাকে মই যাৰ উত্তৰ আপোনালোকে মোৰ পৰা বিচাৰে তেনেহ'লে মোৰ যিখন ফেচবুক পেজ আছে উদয় শংকৰ অফিচিয়েল সেইখন লাইক কৰিবলৈ নাপাহৰিব আৰু তাত আপোনালোকে ডাইৰেক্ট মোক মেছেজ কৰিব পাৰে মই আপোনালোকৰ মেছেজসমূহৰ উত্তৰ দিবলৈ এনেকৈ চেষ্টা কৰিম থেংক ইউ চাই থাকিব মোৰ চেনেল উদয় শংকৰ চেনেল মৰম দি থাকিব আৰু যদি চেনেলটো আপোনালোকৰ ভাল লাগে তেনেহ'লে বেল আইকনটো টিংকৈ টিপি দিবলৈ একদম নাপাহৰিব যাতে নতুন নতুন ভিডিঅ'জবিলাক আপোনালোকে চাই থাকিব পাৰে গতিকে আজিলৈ ইমানতে সামৰিছোঁ পুনৰ লগ পাম থেংক ইউ ছ' মাছ টেক কেয়াৰ বাই বাই কোৱাৰ আগতে এটা কথা ক'বলৈ পাহৰিছোঁ সদায় কোৱাৰ দৰে ব্লগটো শেষ কৰাৰ আগত আকৌ এবাৰ ক'ব বিচাৰিছোঁ লাভ ইউৰছেল্ফ ৰেছপেক্ট ইউৰছেল্ফ এণ্ড স্প্ৰেড লাভ বাই